এইখন গাঁৱেই হৈছে বালিজুৰি। কণমাই চৰিত্ৰত অভিনয় কৰা এজনী সহজ সৰল নাৰী। এই মাথা উৰি তুৰি গৈ থাকিলে শেষৰ ঘৰটোৱে হৈছে কণমাইৰ ঘৰ। তোৰ পঢ়া হ'ল জানো? হ'ল যদি সামৰ আৰু ময়ো কামলৈ যাব লাগিব নহয় বোপাই। ভালকে যাবি। আজি গাড়ী চাড়ী দেখোন এখনো নাই। গাড়ী নাই, কেইটামান বাজিলে বা এতিয়া? চাৰে 9টা হ'লচোন। গাড়ী এখনেই নাই এতিয়ালৈকে। গাড়ী এখন আহিছে, সেইখিনিকে যাওঁগৈ বাৰু চাৰিআলিলৈকে। দিম দিয়া, বমখিনি দিম দিয়া, জলকীয়া বম দিম, খিৰিকী দিম। মোৰ লগত দোকানলৈ ওলাবা, তুমি লৈ ল'বা দেই। মুকলি যাতে বম বিচাৰিছে। মায়ে ইমান কষ্ট কৰি থাকে, দিম দিয়া, দিম দিম। কামলৈ গ'ল, আহি পোৱাহিয়ে নাই। কামলৈ ৰাতিপুৱা 7টাতে যায়, এতিয়া আকৌ আহি আছে চাগে আৰু। এই পোৱালিকেইটা মোৰ লগতে থৈ যায় আৰু কি কৰিবা এতিয়া, নকৰিলেতো নহ'ব। মোকো খোৱাব লাগিব, পোৱালিকেইটাকো খোৱাব লাগিব। তুমি জানো দাসৰ ছোৱালী নহয় জানো? মই চকুকেইটা অকণ ধৰিব নোৱাৰো নহয়, মাতটো ধৰিব পাৰিছোঁ। ভালে আৰু ন? ভালে ভালে। আপোনাৰ ভালে নহয় ন? ভালে দিয়া। আহিলা? আহিলো বোপা। তামোল এখনকে খোৱা। মই তামোল নাখাওঁ দিয়ক বৰমা। খোৱানো কিনো খাবা, বোৱাৰীও আহি পোৱাহি নাই। হ'ব দিয়ক, আজি মানে অফিচ বন্ধ আছিলে, মই এপাক আহোঁ। বহুদিন নাহা ন তেনেকৈ। মোৰ আকৌ তামোলখন নহ'লেই নহয়। আপোনাৰ দেখিয়ে গম পাইছোঁ তামোল খাই। বহুত তামোল খাওঁ। নহয় হয়, আহিয়ে বেলেগ খুলি দে আগতকৈ। নকবি আৰু দে। তই কিমান সময় পালি? মোৰ বহুত সময় হ'ল দেই। হয়, মই অকণ বহিলে ভাল মোলৈ বিয়া এখন লৈ আছো মোপা। বৰমাৰ লগতে কথা পাতি আছোঁ। ভাল লাগিল। মা ঘৰতে পালিহি মাই? পালিলোঁ। মায়ে চিনি পাইছে জানো? পাইছে। চবকেইটা মায়ে ভাল নহয় নহয়। মই ধৰিবই সন্ধিয়া হ'লে একোকে নেদেখে আৰু জানিছ। জ্বালা ল'ৰাটো ডাঙৰ হ'ল। ডাঙৰ হ'লেনো কি হ'ব, বৰ দুষ্ট। পঢ়া শুনা কৰিবলৈ মন নকৰে। কামলৈ কেইটামানত যাওঁ? কামলৈ 8টা বজাতে যাওঁ। 8টাতে যাওঁ দে। গৈ পেলাই এই 4টা বজাত সাজে গধূলি সোমাওহি আৰু। বেলাটো ছুটি হ'ল নহয়, কাতিমহীয়া বেলা। ধানো কাটিছে। ময়ো দুদিনমান পথাৰলৈ যাম আৰু। এই এতিয়া ধান কাটিবলৈ কাঁচিখন নাইকিয়া হ'ল, বুজিছ। কাঁচি এখনৰ দৰকাৰ হ'ল। তাকেহে কাঁচি এখন আনিবলৈ এতিয়া পইচা কেইটামান মণ্ডলৰ ঘৰত কাম কৰি আছোঁ। এতিয়া পইচাকেইটা দিবলৈ মন নকৰে। পইচাকেইটা দিলে কাঁচি এখনো আনি। 2 বছৰতকৈ বেছি হ'ল। পইচা পাতি তেনেকৈ নিদিয়ে। তাইও মোকে দেখি তাইও তামোল খোৱা হ'ল।
নাখাবি খাই খাই অভাৱ হ'ল নহয় আকৌ আমাৰ কিছুমান তামোল খায় মোৰ ইমান এটা নাখাওঁ মানে কেতিয়াবা দুটা খাই খাবি মাজে মাজে আমি আকৌ তামোলখন নহ'লে নহয় বহুত দিনৰ মূৰত আহিলি দেখোন আজি অফিচ বন্ধ তাকে আহিলোঁ আজিকালি জানই নহয় অফিচ জানিছোঁ দে শুনো আকৌ ভেজাল ভেজাল তহঁতৰ বাহিৰত না বাহিৰা তাকে বোলে এপাক আহোঁ আজি হয় দে তোৰ ইমান দিনৰ মূৰত যে আহিছ মই আজিহে তোক ঘূৰিব পাৰিম সৰুতে পাইছিলে মোক সৰুতে দেখিছিলোঁ এতিয়া পাহৰিলোঁ আপুনি বহুত বেলেগ হ'ল আগত এতিয়া বয়সৰ অনুসাৰে চকুৰো ধৰিব নোৱাৰা হ'লো নহয় হয় দিয়ক নাই নেকি খৰি নাই ৰাতিলৈ ৰ গেছৰ কথা কি কবি যা তই চাহ অকণ বনাগৈ যা চাহ নালাগে বনাংগ ইমান দিনৰ মূৰত আহিছ ভিতৰতে বহিয়া ভিতৰত নালাগে দে যোৱা ভিতৰলৈ যোৱাচোন আমাৰ ভিতৰখন হ'ব দিয়া পামগৈ গাড়ী আছে নহয় এই মই এইখিনি যাব পাৰিলেই হ'ল তামোলতি নহয় কনাই বা কালি পূজা পালেহিয়ে নহয় কেতিয়ালৈ বা হ'ল কালি পূজালৈ আৰু 4 দিনমান আছে গমেই নাপাওঁ দেখিছনে মই ল'ৰা-ছোৱালীকেইটা কিবা কিবি নিব লাগিছিল নহয় কি কবি কিনো কবি কালি পূজা কথা দেৱালী কথা সদায় লোকৰ ঘৰ ভাজি দেৱালী পাতি হ'ব দে কনাই বা তই দুখ নকৰিব এনেকৈ চলিব লাগিব দে মই যাওঁগৈ বুজিছ কনাই বা যাগে যাবগৈ লাগিব নাথাকা ৰাতি তই নাই একে থাকিব নোৱাৰোঁ এতিয়া মই এইবাৰ আহিলে ৰাতি থকাকৈ আহিবিচোন এবাৰ চাওঁ দে ৰাস পাতিব নহয় চাগে ইয়াত ৰাস পাতিব আমাৰ আহিবি ৰাস চাবলৈ মই খবৰ দিম মই তাতে খবৰ খাতিমান লওঁ বুলি আহিলোঁ বুলি লৈ থাকিবি খবৰ খাতিনো কি ল'বি মোৰ মোবাইললৈ ফোন কৰিলেও নোসোমাব নহয় পইচাই নাই হয় নেকি যা যদি তই দেৰি নকৰ যা সোনকালে যা 2:30 বাজিলেগৈ যা সোনকালে বাজিলেগৈ সোনকালে যা বস্তুটো নাইকিয়া হ'ল নাথাকে ঘৰত নাথাকে ন ল'ৰা মানুহ নহয় আজিকালি ল'ৰা-ছোৱালী আৰু কি হ'ল নকবি আজিকালি কনাই বা তইতো লচোন নালাগে পইচা মোক তই পইচা দিছ তই নালাগে ইমান কষ্ট কৰি আহিছ ল'ৰা-ছোৱালীকেইটাকো কিবা এটা কিনি দিবি তই নিজেও কিবা এটা ল'বি নালাগে যাচোন তই এইটো গাড়ীয়ে মতে তোক এতিয়া ৰাতিখন যাবলৈ লাগিব কিমান ৰাতি হয় তই মোক কথা চিন্তা কৰিব নালাগে তইতো ল তই সদায় আহিলে এনেকুৱাই কৰ একো নহয় দে পইচা দিয়া তহঁতক নিদিলোঁ কাক দিম আৰু দেচোন তোকহে মই একো এটা দিবলৈ একো নাপাওঁ নহয় দে মই যাম বাৰু দে ভালকৈ যাওঁ থাকিবি আৰু সোনকালে যা গৈ পাবলৈ মই ফোন কৰিম কৰিবিগৈ যা এই মণ্ডলৰ ঘৰলৈকে কৰিবি যা মোৰ মোবাইলত পইচা নাই দেই মোৰ নাম্বাৰটো আছে বাৰু ছেভ কৰা খুৰা যা যাওঁ দেই ভালকৈ থাকিবি বুঢ়ীজনীও নাইকিয়া হ'ল নহয় বুঢ়ী নাই কামত লাগি আছে চাগে যা ৰিচাৰ্জ নাই মণ্ডল ফালেকে কৰিব দিছিল নহয় তালৈকে কৰোঁ মণ্ডল হেল্ল' মণ্ডল খোলা নাই নেকি কমাই বা আহিলে ক'বচোন আপোনাৰ ৰাতি পালেগৈ পুৰবি ইয়াত ফোন কৰিছে ক'বলৈ পালেগৈ বুলি ক'ব আপুনি হা মই পুৰবিয়ে কৈছোঁ চিনি পাইছে এই কণমা বাহঁতৰে মোৰ পৰিয়ালৰে কামলৈ আহিলে আপুনি কৈ দিব ভাল নহয় আপোনাৰ ভালেই দিয়ক ৰাখিছোঁ দিয়ক
বজাৰলৈ যাব লাগে ওলাই আহি যাই আহিছোঁ কালি পৰি মাৰি আহিছোঁ তহঁতক পইচা কেইটামান দিবলৈ তহঁতক নাপাই মোক এটা দিলে মই এই দোকানখনত থৈ দিছোঁ ক'ত থ'লেগে কেনেকৈ থ'লে তই চাই দিছোঁ চাই পেলাই পইচা কিতাপ বিজনীয়ে দি থৈ গ'লে কি হ'ল নিগনিয়ে কোনো বাক কৰিলে গোটেইখন ছোৱালীজনীয়ে দি থৈ গ'ল নিগনি ভিতৰত শুকাম ক'ৰ পৰা কেনেকৈ অলপ কিবা এটা আনি দিম বাৰু ভগৱানেহে জানে আৰু দুখীয়া কপালত দেখিছা কেনেকুৱা সেই পৰোঁ কি কৰোঁ এতিয়া ল'ৰা ছোৱালীকেইটা এইটো নামানিব ল'ৰা ছোৱালীকেইটাক কেনেকৈ কিবা এটা আনি দিম বাৰু মোৰতো দেখোন মোক ঘৰুৱা নিচিনা লাগিছে কিয় তেনেকুৱা লাগিছে বাৰু মোৰ আজি পানী এখন লৈছোঁ খাবলৈও শান্তি নাই কি হ'ল উঠ 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 পানী এখন দে পইচা কেইটাৰ কাৰণে চিন্তা কৰিব এতিয়া মাটিত পৰি গৈছেগৈ এনেই প্ৰেছাৰ চেছাৰ থকা মানুহ পৰি বিচাৰি ভিতৰলৈ ল অকণমান বাগৰিলেহে ভাল পাবি ভাল হ'ব ভৰিকেইটা হেৰি কৰি দে ঢাকি দে ঠাণ্ডা ঠাণ্ডা পৰিব শান্তি নাইকিয়া হ'ল আৰু হ'ব দে দিখৰ পানী অকণ লৈ আহ পানী অকণ দি দে নাকান্দিবি পিতা নাকান্দিবি ভাল হ'ব কিয় নহ'ব ভাল হ'ব দে পানী অকণ দি দে চকুকেইটা মেলিছে নহয় ভাল হ'ব দে গোটেই দিনটো কষ্ট কৰি ফুৰে আমাৰ কাৰণে ভাল হ'ব দে পিছে দৰা কৰিব দে দুখীয়াক জানো দুখ দিব নিদিয়ে নহয় ভাল কৰিব দে ভাল হ'ব দে সোনকালে কবি মাহিলে ফোন এটা লগাচোন মোবাইলটো আনচোন তাইক মাতো মই মোবাইলত পইচা আছে জানো মণ্ডল কাকাই ভৰাই দিছোঁ দে পটাপট ফোনটো কৰ লোৱা কাণত দে হেল্ল' পৰবি মোৰ গাটো বৰ বেয়া তই এপাক আহিবিচোন সময় উলিয়াই পাৰ যদি আজি মোৰ গাটো বৰ বেয়া বুজিছ তই আজি তই আহিবি নহাকৈ নাথাকিবি দেই
ময়ো কামত লাগি আছোঁ। কৰ্মা বাজনী পটককৈ কি বা হ'ল। যাওঁ বাৰু এতিয়া সোনকালে যাওঁগৈ। গাড়ী চাৰিআলিতহে পামগৈ, চাৰিআলিলৈকে যামগৈ। অ' বৰাদা, ক'ৰবালৈ যায় নেকি আপুনি? মই নাযাওঁ ক'তো। এই আমাৰ মানে কণমাই বা গাটো বেয়া, আপুনি মোক থৈ আহিব পাৰিব নেকি? আপুনি অফিচ নাযায়? আজি নাযাওঁ। ব'লকচোন তেন্তে। ঠিক আছে। ব'লকচোন। পেচা উঠিলে পটককে মোক বাহিৰলৈ ওলাই গৈছিলে, গৈ পৰিলে গৈ। ফোন কৰি কৈছে বোলে মোৰ গাটোৱে বেয়া। কি কওঁ, তই বৰ চিন্তা কৰি থাক দে। কি হৈছে বাইদেউ? চিন্তা কৰি থাকে বহুত চিন্তা কৰি থাকে তাই ঘৰখনৰ কাৰণে। মই সিদিনাখনি আহি গৈছো, ইমান চিন্তা নকৰিবি তই। তাকে কৈছো পানী খাই বোলে, পানী বটলটো চা। পানী অকণ দিয়া। পানী বটলটো পানী অকণ আনি দিয়ক পটককে। তই চিন্তা নকৰচোন। অ' বৰাদা, ফোন কৰকচোন ডক্টৰজনলৈ, আমাৰ তাৰে 109 দিয়ক। অঁ লগাওক আপুনি, চিন্তা নকৰিব বাৰু ভাইটিহঁত। পানী অকণ পানীকণ খাব লাগিছে। Hello, sir. অকমান হেৰি কৰ, ভৰিকেইটা অকমান হেৰি কৰি দিয়কচোন আপুনি। চিন্তা